everyone, welcome to my channel Education Point. तो आज আমি আৰম্ভ কৰিম বৈদ্যুতিক ক্ষেত্ৰৰেখা ওকে তো বৈদ্যুতিক ক্ষেত্ৰৰেখা অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ড লাইন্স এৰ এক কথা নহয় সিম্পল বস্তু মেটাৰ এই ডায়াগ্ৰাম কিটা চাওক যে বৈদ্যুতিক ফিল্ড লাইনবোৰ সদায় কি কৰে পজিটিভ সাইডৰ পৰা নেগেটিভ সাইডলৈ যায় যে পজিটিভ সাইড এটা ডায়াগ্ৰাম যে পৰীক্ষাত আহিব পাৰে যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ অঙ্কন কৰা এনেকৈ অঙ্কন কৰি দিলেই হ'ল যে নেগেটিভ সাইডৰ পিনে আহিব আৰু পজিটিভ সাইডৰ পৰা কি ওলাই যাব এটো চিহ্নটো ভুল হৈ গৈছে এটো ভুল হৈছে ওকে ডায়াগ্ৰাম মিক্স হলে কিন্তু বেজাল হৈ যাব তো মাইনাস তো প্লাস আছে প্লাসৰ পৰা কি কৰিব ওলাই যাব এনেকুৱা সাইন হ'ব ওকে এটা ভুল হৈছিল এনেকুৱা হ'ব মাইনাসৰ পিনে সোমাব ইলেক্ট্ৰিক ফিল্ড লাইন সদায় কি কৰে প্লাসৰ দিশে সোমায় কি সৰি প্লাসৰ দিশৰ পৰা ওলাই যায় আৰু মাইনাসৰ দিশত সোমায় অৰ্থাৎ বৈদ্যুতিক ফিল্ড লাইনবোৰ মাইনাসৰ দিশৰ পৰা প্লাসৰ দিশে না যায় কি কৰে পজিটিভ সাইডৰ পৰা নেগেটিভ সাইডলৈ গতি কৰে এইটো ডায়াগ্ৰাম চাওক যে এইটো এটা ইলেক্ট্ৰিক ফিল্ড আছে ইয়াত পজিটিভ সাইডৰ পৰা নেগেটিভ সাইডলৈ কি কয় বিদ্যুতিক ফিল্ড লাইনবোৰ গতি কৰে ওকে তো এইখিনি কথাই সিম্পল আৰু বেছি নাই যে লিখি ললাই হল সকলে যে বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰা মুক্ত একক ধনাত্মক আধানৰ গতিপথকে বৈদ্যুতিক ক্ষেত্ৰৰেখা বলে সিম্পল নহয় তাৰ পিছত আছে যে ক্ষেত্ৰৰেখাৰ ঘনত্বই বৈদ্যুতিক ক্ষেত্ৰৰ মান প্ৰকাশ কৰিব ক্ষেত্ৰৰেখা যিমানখিনি ঘনত্ব হ'ব হেইটোৱে কি কৰে বৈদ্যুতিক মান প্ৰকাশ কৰিব বৈদ্যুতিক ক্ষেত্ৰৰ মান প্ৰকাশ কৰিব যদি বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ বেছি ঘনাঘনি হয় তেনেহলে বৈদ্যুতিক শক্তিটো বেছি হ'ব আৰু যদি বেছি ডিসটেন্স থাকে তেনেহলে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ মানটো কি হ'ব কম হ'ব তাৰ পিছত কৈছে যে আন্তৰ ওপৰত বৈদ্যুতিক ক্ষেত্ৰ প্ৰবল হলে তাত ক্ষেত্ৰৰেখাৰ ঘনত্বও বাঢ়িব যদি হেতু কথাই যেটো মই কলো যে যত বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰবল হয় তত কি কৰে ক্ষেত্ৰৰ ঘনত্বটো বাঢ়ে ওকে আৰু এতিয়া কথাটো হল যে ঘনত্ব বাঢ়িলে কি হ'ব যে ফিল্ড লাইনবোৰ চাপি হ'ব আৰু যদি ঘনত্ব কমে তেনে ফিল্ড লাইনবোৰ ফাক হ'ব ওকে এইটো কথা কনফিউজন নকৰিব কোনোবাই যে আনহাতে আধানটোৰ পৰা যিমানেই আঁতৰলৈ যোৱা যায় সিমানেই ক্ষেত্ৰও দুৰ্বল হৈ পৰে অৰ্থাৎ দুৰ্বল হৈ আহে আৰু লগে লগে হ্ৰাস পায় ক্ষেত্ৰৰেখাৰ ঘনত্ব যিমান দূৰলৈ লৈ যাওয়া হ'ব ক্ষেত্ৰৰেখাৰ ঘনত্বও কি কৰিব হ্ৰাস পাব কমি যাব তো ক্ষেত্ৰৰেখাৰ কিছুমান বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰ চোৱা যাক যে ক্ষেত্ৰৰেখা বিলাক কাল্পনিক হয় এইবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই সিম্পল কথা এটো যে বৈদ্যুতিক ক্ষেত্ৰৰেখা ধনাত্মক আধানৰ পৰা ওলায় আৰু ঋণাত্মক আধানত কি কৰে সোমায় সিম্পল যে ইহতে কেতিয়াও কটাকটি নকৰে বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ কেতিয়াও কি কৰিব কটাকটি নকৰিব এটো চাওক যদি আপুনি ডায়াগ্ৰামত অকাওতে ডায়াগ্ৰাম ড্ৰ কৰোতে যদি বৈদ্যুতিক ফিল্ড লাইনবোৰ কটাকটি কৰিছে তে যদি এনেকুৱা হৈ যায় কওতে এনেকুৱা হৈ গৈছে তেনেহলে এটো কেনসেল হ'ব ফিল্ড লাইনবোৰ সদায় এটা ই দিখত যাব অৰ্থাৎ কাৰ লগত সম্পৰ্ক নাথাকে যেটো লাইন যাব হিটো কেতিয়াও কাৰ লগত কটাকটি নকৰিব যে ড্ৰ কৰোতে অলপ মনোযোগেৰে ড্ৰ কৰিব ওকে এইটোই তাৰ পিছত এই ইহতে কেতিয়াও কটাকটি নকৰে কাৰণটো জানি লওক যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰে কটাকটি কৰিলে একেটা বিন্দুতে দুডাল স্পৰ্শক পোৱা যায় গতিকে একেটা বিন্দুতে ক্ষেত্ৰ প্ৰবলৰ দুটা দিশ পোৱা যায় বা যাব কিন্তু এইটো অসম্ভৱ গতিকে ক্ষেত্ৰৰেখাবোৰে কটাকটি নকৰে যদি কোশ্চেনটা আহে যে বৈদ্যুতিক ফিল্ড লাইনবোৰ কিয় কটাকটি নকৰে এইটো কাৰণ লিখি দিলেই হৈ গল সিম্পলি যে যদি
বৈদ্যুতিক ক্ষেত্ৰৰেখাবোৰ কটাকটি কৰিলেহেঁতেন তেনেহ'লে এটা দিশতে কি হ'ব সাউথ এণ্ড নৰ্থ পল দেখা দিব আৰু এটা ছাইডতে যে সাউথ এণ্ড নৰ্থ পল দেখা দিব এইটো কেতিয়াও সম্ভৱ নহয় সেইকাৰণে বৈদ্যুতিক ৰেখাবোৰে কেতিয়াও কি কৰে কটাকটি নকৰে তো থেংক ইউ আজিলৈকে নেক্সট ভিডিঅ'ত আৰু আলোচনা কৰিম